বাপ্পা ঐ কি মানুহ ৰে বাপৰে শিৱসাগৰ আহিলোঁ মই আজি শিৱসাগৰ আহিছোঁ আৰু শিৱৰাত্ৰি চাম আপোনালোককো দেখুৱাম আহক শিৱসাগৰ আহি মোৰ খুবেই ভাল লাগিল একদম চাফা ঠাই মানুহবোৰো ভাল মৰমীয়াল আৰু শিৱসাগৰ আহিয়ে মই পৰমাক লগ পালোঁ মানে নমতা বিয়াক চাই থাকিব ভিডিঅ'টো চাওকচোন ক্লক টাৱাৰটো কিমান ভাল লাগিছে দেখি ইমান মানুহ ইমান ভিৰ বাপৰে এনেকুৱা শিৱৰাত্ৰি মই কেতিয়াও দেখা নাছিলোঁ এইবাৰে প্ৰথম কিমান যে ডাঙৰ মেলা নহয় বাপৰে গৈ থাকিলেও শেষ নহয় দোকানেই দোকান মানুহেই মানুহ বাপৰে গোটেইখিনি দেখাবলৈ হ'লে মোৰ ভিডিঅ'টো এঘণ্টামানৰ দীঘল হ'ব পৰিৱেশটো আপোনালোকে চাই যাওকচোন এইটো মোৰ একেবাৰে নতুন ইউটিউব চেনেল মই নতুনকৈ ভিডিঅ' দিবলৈ লৈছোঁ আৰু সকলোৱে ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰিব লাইক কৰিব ভাল লাগিলে কমেণ্ট কৰিব বেয়া লাগিলেও কমেণ্ট কৰিব ভুল হ'লে আঙুলিয়াই দিব মোৰ একেবাৰে অভিজ্ঞতা নাই ভিডিঅ' বনোৱা এইটোৱে প্ৰথম ভিডিঅ' মানে লং ভিডিঅ' মোৰ এইটোৱে প্ৰথম হ'ব ইউটিউবত আৰু ফেচবুকত বনাই থাকোঁ ভিডিঅ' শ্বৰ্ট চাই যাব চব 100 চিঞৰি আছে শুনিছেই নহয় আৰু বিভিন্ন ধৰণৰ বস্তু পায় ইয়াত নোলোৱা বস্তু কিছুমান ওলাইছে আৰু কাষতে এখন ভাওনা চলি আছে বৰ বেলেগ এটা পৰিৱেশ ক'লোঁ নহয় সাংঘাতিক এটা পৰিৱেশ দেখিলোঁ আৰু সকলো চলি আছে ইয়াত ভাওনা মেলা দোকান বজাৰ চব মানুহ চাওক না মই একেবাৰে সন্ধিয়া গৈছিলোঁ আৰু ৰাতি যিমানে দেৰি হয় সিমানে হেনো মানুহ বেছি হৈ গৈ থাকে কিমান দাদা কিমান 100 কেনেকৈ দাদা এইবিলাক প্ৰাইচ কেনেকৈ প্ৰাইচ 300 টকা পৰিৱেশটো চাই গৈ আছোঁ ভালো লাগিছে যিমান ভাগৰো লাগিছে সিমান কাৰণ বহুত দূৰ খোজকাঢ়ি আহিছোঁ খোজকাঢ়িয়ে আছোঁ আহি শিৱদৌলৰ ওচৰ পালোহি আৰু পৰিৱেশটো খুবেই ভাল লাগিছে আঁতৰৰ পৰাই মই সেৱা জনালোঁ আপোনালোকে যিসকলে চাই আছে ভাইটি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু শ্বেয়াৰ এটা কৰি দিব পৰমাই মোক ভাইটি বুলি ক'লে একো নাই বাৰু আমি একে বয়সৰে হ'ম চাগে দেখাত তেনেকুৱা লাগিলে মোৰ আৰু প্ৰথম লগ পাইছোঁ খুবেই ভাল লাগিল ব্যৱহাৰ খুব ভাল একদম ফ্ৰী হয় মই পৰমাৰ ভিডিঅ' বহুত দিনৰ আগৰ পৰাই চাই থাকোঁ ভাল লাগে আৰু ভিডিঅ'ত দেখি যেনেকুৱা লাগে তেনেকুৱাই হ'ব যেন লাগে হয় লগ পাই তেনেকুৱাই লাগিল লগ নোপোৱাৰ আগত মই ভাবিয়ে গৈছিলোঁ আজি ইয়াত পৰমাক পামেই চাগে পৰমা প্ৰায়ভাগ শিৱদৌলৰ ওচৰতে থাকে আৰু কিবাকিবি ভিডিঅ' বনাই থাকে পাই যাম চাগে সঁচাকৈ পাই গ'লোঁ আৰু খুব ভাল লাগিল দাদাক দোকানখন ভিডিঅ' কৰি দিছোঁ ছাতিটো ওপৰত লৈ লওক বাইদেউ মূৰৰ ওপৰত ধেমালি কৰিছোঁ দেই বাইদেউজনী কোন হয় চিনি নাপাওঁ অচিনাকি হয় দাদা পাছত থকা জনক মাৰিছোঁ চাই দিয়ক অকণমান চাই দিয়ক ভাবিছিলোঁ বাঁহীৰ মাত শুনি ছোৱালীবোৰ চাপি আহিব কিন্তু মোৰ বাঁহীৰ মাত ক'ত আৰু
বেলুনবোৰ এনেকৈ উৰুৱা চাই খুবেই ভাল লাগিল একেবাৰে ওপৰলৈ গৈ থাকিল আৰু বহুত ওপৰলৈ গুচি গ'ল মোৰ পাছে পাছে আহক বাইদেউ যদি পাছে পাছে নহয় মোৰ পাছে গেটখনৰ তলে মই সোমাই আহিলোঁ আৰু প্ৰকাণ্ড একুৰিয়াম এটা আছে আহকচোন সেইফালেকে যাওঁ অলপ মেলাত প্ৰৱেশ 20 টকা মেলাত প্ৰৱেশ 150 টিকেট ল'লোঁ টিকট কাটি ল'লোঁ 30 টকা ল'লে আৰু টিকট কাটি মই ভিতৰলৈ সোমাই আহিলোঁ আৰু সোমাই আহি দেখিলোঁ সেই প্ৰকাণ্ড যে চকৰিটো এবাৰ মই এইটোত উঠিছিলোঁ বেলেগ এখন মেলাত বাপৰে একেবাৰে ওপৰৰ ফালে যিহে ভয় লাগে নহয় তললৈ চাবই নোৱাৰি মূৰ ঘূৰাই যায় এই ডাঙৰ চকৰিটোত কোন কোন উঠি পাইছা কমেণ্ট কৰি জনাবাচোন আৰু ওপৰৰ ফালে কেনেকুৱা লাগে সেইটোও জনাবা দেখাই দিছোঁ অলপ আচাৰ বিভিন্ন আচাৰ এইবিলাক মাই গড বন্ধু এই বাইদেউজনী যে বাঘৰ গলত সোমাই আছে বাইদেউ ইয়াত কি হয় কি বুকিং হয় ইয়াত হে ড্ৰেগন অঁ মই বোলো পিঞ্জৰত আবদ্ধ হৈ আছে কি হয় এবাৰ এইটোত উঠি পেলাই একেবাৰে ওপৰত আৰু মিটুৱে ক'ৰবাত কৃষ্ণ কৃষ্ণ কৈছে এইটো একুৰিয়ামটো ডাঙৰ একুৰিয়ামটো যে সেইটো চাবলৈ আহিছোঁ আহক